নমস্কাৰ, মই ৰেজিনা হাছান। আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মোৰ এটি স্বৰচিত কবিতা। কবিতাটিৰ শিৰোনাম ভগ্ন হৃদয়ৰ সপোন। এই ৰাতিৰ অন্ধকাৰত তুমি কি বিচাৰিছা? য'ত নাই কোনো জোনাকীৰ চিন, নাই কোনো সুৰ বোলা জীৱনৰ বিন। তোমাক লৈ গৈছে অন্ধকাৰৰ পৰা অন্ধকাৰৰ গভীৰতালৈ। তুমি উভতি আহা অন্ধকাৰৰ ফালি পোহৰলৈ। দুষ্ট অন্ধকাৰে তোমাক গ্ৰাস কৰি পেলাব, তোমাক বেৰি পেলাব অপমান আৰু লাঞ্ছনে, যিয়ে ঘৃণাৰ পাত্ৰ কৰি তুলিব। য'ত নাথাকিব তোমাৰ কোনো অস্তিত্ব, তুমি উভতি আহা অন্ধকাৰ এৰি পোহৰলৈ। য'ত প্ৰকৃতিক সাৱটি ধৰিছে পোহৰৰ ৰশ্মি, য'ত দুটি পদুম কলিয়ে হালি জালি চুমা খাইছে। য'ত সাৰ্থক হ'ব তোমাৰ ভগ্ন জীৱনৰ সপোন, তোমাক বাট দেখুৱাই দিব ভৱিষ্যতৰ পোহৰলৈ। য'ত বিচাৰি নোপোৱা ভগ্ন হৃদয়ৰ যন্ত্ৰণা, দেখা পাবা ৰংচঙীয়া সপোন। য'ত আলোকিত হ'ব তোমাৰ জীৱন, আনন্দ উল্লাসে চাৰিওপিনে কিৰিলি পাৰিব। ভগ্ন হৃদয়ত জীয়া সপোন বিৰাজ কৰিব। ধন্যবাদ।